Hello friends, মই এটা বস্তু দেখাব লৈছো সবকে বেলেগে কৰে নকৰে নাজানো কিন্তু মই কৰো এক সেকেন্ড এইটো বস্তু এইটো গিলাসত এনেকৈ গোলাপ ফুল আৰু তুলসী পাত থৈ দিও এনেকৈ গোলাপ ফুল আৰু এনেকৈ তুলসী পাত মই ডুবাই ৰাখো এটো মই সজাবৰ কাৰণেও কেতিয়াবা কৰো আৰু নহলে বা মই এটো পানীখিনি খাও মই খুব ভাল পাওঁ পানীখিনি খাই মই খুব এটা ধুনীয়া এৰোমা ওলাই এইটো এটা গিলাসত মই এনেকৈ এপাহ গোলাপ ফুল আৰু অলপমান তুলসীৰ পানী এনেকৈ দি থওঁ তিয়াই থওঁ এনেকৈ তিয়াই থওঁ কিমান ধুনীয়া লাগে দেখিবলৈও ধুনীয়া লাগে তাৰ পাছত মই এটো অলপ কৈ মই খাই থাকো তেতিয়া মানে ইমান এটা ধুনীয়া এৰোমা এটা ওলাই নহয় এটা ধুনীয়া সেন্ট ওলাই বহুত ভাল লাগে এটো এনেকৈ মই সজাইও থৈ দিও আৰু অলপমান কৰি এনেকৈ ঢাকিও থওঁ তেতিয়া খাব পাৰো আৰু কেতিয়াবাটো সজাইও থওঁ আৰু নহলে মই কেতিয়াবা কি কৰো এটা ডাঙৰ বাউলত পুৰা সব ফুল মিক্স কৰি থৈ দিও গোলাপ ফুলে হওক তুলসী হওক এনেকৈ আৰু কেতিয়াবা শেৱালি ফুলো থৈ দিও তেনেকৈ কৰি সজাই থওঁ এটো কিন্তু মই খাবৰ কাৰণে ৰাখিছিলো সেই কাৰণে মই এনেকৈ ঢাকি ৰাখো আৰু এটো আজি যদি মই দিনত ৰাখিলো কাইলৈলৈকে মই খাই থাকিব পাৰো তাৰ পাছত মই এটো আৰু পেলাই দিও আৰু ফুলপা কেতিয়াবা কি কৰো পেলাই নিদি আকৌ হে ফুলপা মই শুকুৱাও ৰ'দত শুকুৱাই পেলাই পুৰা গুৰি কৰি পেলাই হেতু এটা পাউডাৰ বনাও তাৰ মিক্স কৰি পেলাই মই কেতিয়াবা গালত হানো খুব ভাল বুলি শুনিছো নাজানো মই কি হয় আৰু তেনেকৈ মই কিবা কিবি আৰু হোমমেড কৰো কিন্তু মই মেইনলি মিক্স এনেকৈ মানে ফুলত পানী সজাই বেছি ভাল পাওঁ খাবলৈও ভাল পাওঁ মাজে মাজে এনেকৈ তাৰ গুটিও লওঁ সবেই এনেকৈ কৰে নেকি মোক ক'বচোন মই কিন্তু এটো কৰি খুব ভাল পাওঁ আৰু এটো পানীখিনি যে কিমান ধুনীয়া এটা এৰোমা ওলাই নহয় সেন্টটো বহুত ভাল লাগে সবেই খাই চাব কাৰণ গোলাপ ফুল যেটো ৰ'জ হয় ন ৰ'জ ফ্লাৱাৰটো বহুত ভাল আৰু তুলসীটো ইনেও খাই থকাটো মানুহৰ ভালেই সেইকাৰণে খোৱাটো ভালেই চাগে মই সেইকাৰণে এটো খাওঁ বাই বাই